ভোগালী মানেই ভোগ, ভোগালী বিহু মানেই ভেলাঘৰ। ভোগালী বিহুত মেজিৰ ধোঁৱাই অসমৰ চৌদিশ চানি ধৰে। কিন্তু যান্ত্ৰিকতা আৰু আধুনিকতাৰ প্ৰভাৱত অসমৰ ৰাজধানী চহৰ গুৱাহাটীত ভেলাঘৰ বা মেজিৰ এতিয়া প্ৰায় বিলুপ্তিৰ পথত। মুকলি ঠাইৰ অভাৱ আৰু বৰ্তমান যুৱ প্ৰজন্মৰ শ্বপিং মল, ৰেষ্টুৰেণ্ট সংস্কৃতিয়ে যেন পাহৰাই পেলালে ভেলাঘৰ। ভোগালী বিহুৰ এই পৰম্পৰা ৰক্ষা কৰিবলৈ গুৱাহাটীবাসীৰ বাবে এগৰাকী প্ৰাক্তন মিষ্টাৰ আছামে সাজি উলিয়াইছে পৰ্টেবল মেজি। তেওঁ হৈছে শৰীৰ চৰ্চাবিদ বাবুল চেতিয়া। 1989 চনত বাবুল চেতিয়াই দখল কৰিছিল মিষ্টাৰ আছামৰ খিতাপ। ভোগালীৰ সময়ত সৰু সৰু ধুনীয়াকৈ মেজি সাজি বিক্ৰী কৰে বাবুলে। যোৱা বছৰ আৰম্ভ কৰি ৰাইজৰ বিপুল সঁহাৰি পোৱাত এইবাৰ আকৌ ৰাইজৰ বাবে সজাই আছে কঢ়িয়াই নিব পৰা মেজি। গুৱাহাটীৰ উলুবাৰীস্থিত সতেজ অসম নামৰ NGOটোৰ কাৰ্যালয়ত বাবুলে মেজি সাজে আৰু তাতেই বিক্ৰী কৰে। মোৰ নাম বাবুল চেতিয়া। এইটো মানে আচলতে কি মানে মই যোৱাবাৰ প্ৰথম প্ৰচেষ্টা আছিলে, এইবাৰ ছেকেণ্ড প্ৰচেষ্টা। যোৱাবাৰ যথেষ্ট সঁহাৰি পাইছোঁ, এইবাৰো পাইছোঁ, অৰ্ডাৰ আহি আছে। মানে কথাটো এনেকুৱা ধৰণৰ মই চিন্তা কৰিলোঁ যোৱাবাৰ যে মানে আমি গাঁৱত ডাঙৰ হোৱা, গাঁৱত যেনেকৈ আমি মানে ভোগালী বিহু আহিলে যেনেকৈ আমি পথাৰত গৈ ভেলাঘৰ সাজি তাত যেনেকৈ ৰং ৰহইচ কৰি পানি মানে ভোজ ভাত খাই পিছদিনাখন আমি মেজিটো জ্বলাওঁ। ইয়াত ধৰক মানে কি হৈছে, এনেই দেখা পাইছোঁ যে ইয়াত তাৰমানে বিশেষকৈ প্ৰথম হৈছে আমাৰ ইয়াতে মানে মুকলি ঠাইৰ অভাৱ, ঘন বসতি। তেনে স্থলত তাৰমানে কি হ'ল, আমাৰ এতিয়া বহুতে তাৰমানে সৰু ল'ৰা ছোৱালীয়ে তাৰমানে টিভিয়ে বা কিবা চিনেমা এনেকুৱা ধৰণৰ মানে বিশেষ কিছুমান মমেণ্টত মানে মেজিটো দেখাই পাইছে, কিন্তু ওচৰৰ পৰা দেখা নাই। সকলোবিলাক তাৰমানে হেৰি কৰি মানে কি মনত খেলালে মানে যোৱাবাৰ সাহস কৰি মই নিজেই প্ৰচেষ্টাটো ল'লোঁ। লৈ মেলি দেখা পাওঁ যোৱাবাৰ যথেষ্ট হেৰি পাইছোঁ, সঁহাৰি পাইছোঁ, এইবাৰো পাইছোঁ। তাৰমানে এইখিনিকে গোটেইখিনি হেৰি কৰি মানে বস্তুটো কি হ'ল, বস্তুটো তাৰমানে সৰুকৈ বনাই যাতে ৰানিং মেজি যিটো তাৰমানে মানে উঠাই লৈ গৈ সহজতে ঘৰত গৈ নিয়মটো কৰিব পাৰে, আমাৰ যিটো পৰম্পৰা সেইটো যাতে মানে বৰ্তি থাকে, সেইখিনি সুবিধা কৰি মানে সেইটো সুবিধা তেনেকুৱা হেৰি কৰিয়েই তাৰমানে বস্তুটো তেনেকুৱা চাইজতে বস্তুটো বনোৱা হৈছে। সকলো ধৰণৰ আহে, কিছুমানে অলপ বাজেটটো বেছি পায়। আচলতে আমাৰ এতিয়া খৰচাও আছে যথেষ্ট, তাৰমানে এডাল খেৰ তাৰমানে কিনি আনিব লগা হৈছে গাঁৱৰ পৰা, তাৰমানে আকৌ বাকীবিলাকতো প্ৰতিটো বস্তুৱেই কিনা, ঠিক আছে। আৰু অকলেতো মই নিজেও লাগোঁ, আৰু লগত মোৰ 2-3জন সহায়কাৰী আছে, সকলো মিলি মানে কৰিব যথেষ্ট খৰচা আছে। মানে ফৰ্মাৰ তাৰমানে হেৰি হয়, কি কয় মিষ্টাৰ আছাম তো মই এনেই পাৰ্চনেল ট্ৰেইনাৰো দিওঁ, ফিজিকেল, ঠিক আছে। ফিজিকেল তাৰমানে যিটো বডি ফিজিক তাৰ যিবিলাকৰ তাৰমানে এক্সাৰচাইজৰ বিষয়ে মই পাৰ্চনেল ট্ৰেইনিঙো দিওঁ। আৰু এইটো হৈছে এতিয়া আমাৰ ফ্লাইং 2 দিনৰ পিছত শেষ হৈ যাব। এনেই মোৰ এতিয়া এটা ফাষ্টফুডৰ এটা মিনি কাউণ্টাৰ এটা আছে। মিষ্টাৰ আছাম আপুনি কোন চনত জিকিছিল? এইটোতো বহুত বছৰ হ'ল আৰু হেৰি লামডিঙত হৈছিলে একচুৱেলি 1988। পাৰ্চনেল ইনষ্টিটিউট নাই, মই পাৰ্চনেল ট্ৰেইনাৰহে। মানে কোনোবাই যদি ইনভাইট কৰে, বিচাৰে, মই গৈ লাগে। এতিয়া এইটোৱে মই দেখাইছোঁ, এইটোতো 2টা মানুহ লাগিলে এদিন লাগিব এইটো সম্পূৰ্ণ বনাবলৈ। হয়, কাৰণ বাঁহটো প্ৰথমতে কাটিব লাগিব, কাটি আকৌ পিচ কৰিব লাগিব। তাৰ ভিতৰত বহুত গাঁঠি আছে, মানে গাঁঠিটোৱে মেইন বস্তু, গোটেই গাঁঠিয়ে বস্তুটো এক কৰি ৰাখে।